Hello friends, Lokhipriya's vlogৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি কোনো ভ্লগ লৈ অহা নাই আজি এটা ৰেচিপি লৈ আহিছোঁ হয় আজি মই খাজা বনাবলৈ লৈছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বলক তেতিয়াহ'লে চাওঁ এয়া মই 2 কাপ ময়দা লৈছোঁ ময়দাখিনি আপোনালোকে নিজৰ আন্দাজ মতে ল'ব পাৰে বেছিকৈ বনালে বেছিকৈ বা কমকৈ বনালে কমকৈ আৰু মই এতিয়া দিলোঁ অকণমান নিমখ সৰু চামুচেৰে আধা চামুচতকৈও কম পৰিমাণে নিমখ অকণমান দিছোঁ আৰু দিছোঁ অকণমান বেকিং পাউডাৰ বেকিং সোডাও ব্যৱহাৰ কৰিব পাৰে মোৰ লগত যেহেতুকে বেকিং সোডা নাছিলে কাৰণে মই বেকিং পাউডাৰকে দি দিছোঁ অকণমান আৰু মই ইয়াত এতিয়া ৰিফাইন তেল দিম আপোনালোকে ৰিফাইনৰ সলনি ঘিউ ব্যৱহাৰ কৰিব পাৰে ৰিফাইন তেল মই ডাঙৰ চামুচেৰে 3 পৰা মানে 4 চামুচৰ ভিতৰত দিছোঁ সেইখিনি ভালকৈ এনেকৈ মোহাৰি মিক্স কৰি ল'ব লাগিব দেখিছে মই কেনেকৈ কৰিছোঁ গোটেই তেলখিনি যেতিয়ালৈকে ভালকৈ মিহলি হৈ নাযায় ময়দাখিনিৰ লগত তেতিয়ালৈকে মোহাৰি থাকিব লাগিব ময়দাখিনি মোহাৰি যেতিয়া সব তেল মানে মিক্স হৈ যাব তেতিয়া আপোনালোকে এটা এনেকৈ লাডু বনাই চাব আৰু যেতিয়া এটা লাডু হৈ যায় তেতিয়াই গম পাব যে ময়দাখিনি হৈ গৈছে এয়া চাওক মই এটা লাডু বনাই চাইছোঁ আৰু এটা লাডু হৈ গৈছে এতিয়া মোৰ ভালকৈ মিক্স হৈ গ'ল আৰু মই ইয়াত এতিয়া পানী দি মানে মঠিব লাগিব আৰু মই দিছোঁ ঠাণ্ডা পানী মানে নৰ্মেল ঠাণ্ডা পানী আৰু যিটো কাপেৰে মই 2 কাপ লৈছিলোঁ ময়দা চাহ খোৱা কাপেৰে সেইটো কাপেৰে মই 1 কাপ পানী লৈছোঁ কিমানটো ব্যৱহাৰ হয় আপোনালোকে চাওক 1 কাপ মানে 2 কাপ ময়দাত কিমান পানী ব্যৱহাৰ হয় আৰু এয়া মই মঠি আছোঁ অকণমানকৈ পানী দি পানীটো একেলগতে গোটেইখিনি দি নিদিব কাৰণ ঢিলা হৈ যাব পাৰে কেতিয়াবা ময়দাই বহুত জলদি পানী শুহি লয় এয়া মই অকণমানকৈ দি মঠি আছোঁ আৰু বেছি কোমলো হ'ব নালাগে মানে ডোটো একদম বেছি টানো হ'ব নালাগে আৰু এয়া মোৰ প্ৰায় হৈছে মঠি এইটো এতিয়া মই এখন ঢাকনে ভালকৈ ঢাকি থ'ব লাগিব যাতে কোনো বতাহ সোমাব নোৱাৰে কোনোফালেও আৰু সেইটো মই 10 পৰা 15 মিনিটৰ কাৰণে কৰিব লাগিব এয়া ঢাকি থৈছোঁ আৰু এইফালে পানী চব মোৰ 2 কাপ ময়দাত আধা কাপ পানী ব্যৱহাৰ হ'ল যিটো কাপেৰে লৈছিলোঁ ময়দাখিনি সেইফালে ৰেষ্ট হ'বলৈ দিওঁতে মই চেনি পানীখিনি বনাই লওঁ চেনি পানীখিনি বনাবৰ কাৰণে মই লৈছোঁ 1 কাপ চেনি যিটো কাপেৰে আগতে ব্যৱহাৰ কৰিছিলোঁ সেইটো কাপেৰে 1 কাপ চেনি লৈছোঁ আৰু 1 কাপ চেনিৰ কাৰণে মই আধা কাপতকৈ অকণমান বেছি পানী লৈছোঁ আৰু এইখিনি এতিয়া উতলাব লাগিব আৰু এইফালে এইখিনি এতিয়া মই গেছত বহুৱাই দিলোঁ আৰু ঘনকৈ লৰাই থাকিব লাগিব গেছটো মিডিয়াম ফ্লেমত দি পিনি এইখিনি মই এতিয়া লৰাই থাকিম আৰু এইফালে মোৰ চেনি পানীখিনি লাহে উতলিবলৈ আৰম্ভ কৰিছে আৰু ৰংটো অকণমান সলনি হৈছে চাওক আপোনালোকে ইয়াত ইলাচি গোটা ইলাচি বা ইলাচি পাউডাৰো ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ব্যৱহাৰ নকৰোঁ মানে মোৰ লগত আজি নাছিলেই গোটা ইলাচিও নাই পাউডাৰটোৰো নাই সেইকাৰণে মই এনেকৈ নৰ্মেল চিম্পলকৈ বনাই দিওঁ আৰু এইফালে মই ৰেকৰ্ড কৰি থাকোঁতে বেটিয়ে ওচৰত কিবাকিবি কৈ আছে এইফালে সেইখিনি চব ৰংটো ধুনীয়াকৈ সলনি হৈ গৈছে আৰু মোৰ চেনি পানীখিনি এইফালে ৰেডি হৈ গ'ল মই গেছটো নুমুৱালোঁ আৰু চব ইমানটোলৈকে থ'ব লাগিব যেতিয়ালৈকে মানে এডাল তাৰ হম নহম তেনেকুৱা হ'ব তেতিয়া আমি অফ কৰি দিব লাগিব এয়া চব এডাল তাৰ যাতে নহয় মানে হম নহম তেনেকুৱা হৈ থাকিব লাগিব তেতিয়াতে আমি চেনি পানীখিনি অফ কৰি দিব লাগিব আৰু এইখিনি এতিয়া মই ভালদৰে ঢাকি থৈ দিম এইফালে চেনি পানীখিনি হৈ গ'ল আৰু মই এতিয়া আহিছোঁ এইফালে ময়দাৰ ডোটোলৈ এইফালে চব ময়দাৰ ডোটো মোৰ ধুনীয়াকৈ হৈ গ'ল তো অকণমান এনেকৈ আকৌ মঠি লৈ বেছি মঠিব নালাগে মানে অকণমান এনেকুৱা কৰি লৈ এটা লাডু বনাব লাগিব সৰুকৈ যেনেদৰে আমি ৰুটি বনাওঁ তেনেদৰে এয়া চব মই এটা গোল যেনেকৈ কৰি ল'ম আৰু এইফালে মই 2 কাপ ময়দা লৈছিলোঁ 2 কাপ ময়দাত মোৰ 6টা লাডু হৈছে এয়া চব এইকেইটা ধুনীয়াকৈ গোল কৰি ল'ম আৰু ৰুটি বেলাৰ নিচিনাকৈ ধুনীয়াকৈ পাতলকৈ বেলিব লাগিব এতিয়া মই ৰুটিকেইটা বেলি ল'ম আৰু একদম পাতলকৈ বেলিব লাগিব মানে আমি যেনেকৈ নিমকি বনাবলৈ বেলোঁ তেনেকৈ আৰু মই অকণমান শুকান ময়দা ছটিয়াই লৈছোঁ
আপোনালোকে তেলো লগাব ল'ব পাৰে, মই কিন্তু তেল লগোৱা নাই, মই শুকান ময়দা ছটিয়াই তেনেকৈ বেলিম। এফালে মোৰ ৰুটিখন বেলি হৈ গ'ল আৰু ৰুটিখন মানে জোখৰ হৈছেনে নাই চাবৰ কাৰণে এনেকৈ চাব, নিজৰ হাতৰ তলুৱাত দি ল'ব আৰু চাব যে আঙুলিকেইটা ওলাই আহিছেনে নাই, মানে আঙুলিৰ ফাকত ৰুটিখন সোমাই সোমাই যাব লাগিব। আৰু যেতিয়াই মানে দেখিব যে ৰুটিখন আঙুলিৰ ফাককেইটাত সোমাই সোমাই যোৱা যেন পাইছে, তেতিয়াই গম পাব যে এইখন আমাৰ জোখৰ হৈ গ'ল। ঠিক তেনেধৰণে মই বাকী গোটেইখিনি বেলি ল'ম। আৰু এতিয়া আহিলে আমাৰ মেইন কামটো, য'ত আমি খাজা বনাবৰ কাৰণে আৰম্ভ কৰিম। তাৰ বাবে মই এনেকৈ প্ৰথমতে এখন ৰুটি লৈ লৈছোঁ, অকণমান যিখন ডাঙৰ নিচিনা পাইছোঁ সেইখন মই চবতকৈ তলত দিছোঁ, আৰু সেইখনৰ ওপৰত প্ৰথমতে মই অকণমান ৰিফাইন দি ল'ম। ৰিফাইন দি পিনি গোটেই ৰুটিখনতে মানে ভালকৈ বহলাই ল'ব লাগিব ৰিফাইনখিনি। আপোনালোকে ব্ৰাছো ব্যৱহাৰ কৰিব পাৰে, মই ব্ৰাছ ব্যৱহাৰ নাই কৰা, মই হাতেৰে কৰিছোঁ। আৰু তাৰপিছত মই অকণমান শুকান ময়দা ছটিয়াই দিছোঁ। ময়দাখিনি ধুনীয়াকৈ লাগি ধৰিব লাগিব, মানে তেলত ধুনীয়াকৈ লাগ খাই যাব লাগিব। ইফালে শুকান ময়দাখিনি ধুনীয়াকৈ লাগি গ'ল দেখিছেনে ৰিফাইনখিনিৰ ওপৰত। তাৰ ওপৰত মই আকৌ এখন ৰুটি দি দিম, সেয়া ৰুটিখন ধুনীয়াকৈ দি দিম। আৰু ঠিক একেধৰণে এখন ৰুটিৰ ওপৰতো মই দিম অকণমান ৰিফাইন তেল। ৰিফাইনখিনি ভালকৈ বহলাই ল'ব লাগিব আকৌ ৰুটিখনৰ নিচিনাকৈ। আকৌ তাৰ ওপৰত মই ময়দা দি দিম। ঠিক তেনেধৰণে মোৰ গোটেইখিনি মানে যিমান ৰুটি হৈছিলে মোৰ সেইখিনি গোটেইখিনি মই একেধৰণে কৰি ল'ম। গোটেইকেইখন ৰুটি দি হোৱাৰ পিছত মই এতিয়া এটা ৰোল নিচিনা বনাই ল'ব লাগিব। মনত ৰাখিব আমি ওপৰখনতো মানে যেনেকৈ তেল আৰু ময়দা বাকীকেইখনত আনিছিলোঁ, ঠিক তেনেদৰে আমি একেধৰণে মানে ওপৰৰ ৰুটিখনত দিব লাগিব। আৰু তাৰপিছত এনেকৈ লাহে লাহেকৈ এটা ৰোল বনাব লাগিব। সেয়া চাওক, একদম লাহে লাহে কৰিব, নহ'লে মানে আগা পিছা হৈ যাব পাৰে। এয়া মোৰ আগা পিছা হ'লেই, তো আপোনালোকে মন কৰিব ৰুটিকেইখন মানে বেলোতে সমান চাইজৰ হ'ব লাগে। আৰু এতিয়া আমি এইটো এটা চিল নিচিনাকৈ মানে বন্ধ কৰি দিব লাগিব। তাৰ বাবে আমি লৈছোঁ অকণমান ঠাণ্ডা পানী লগাই লগাই এনেকৈ এইটো বন্ধ কৰি দিব লাগিব, মানে লগাই দিব লাগিব। যদি এইটো কাম নকৰোঁ, আমি যেতিয়া তেলত মানে দিম খাজাখিনি, তেতিয়া ভাঙি যাব পাৰে বা ফাটি যাব পাৰে। সেইকাৰণে আমি এনেকৈ এইটো লগাই দিব লাগিব, মানে জাপ খুৱাই দিব লাগিব। আৰু ভিডিঅ'টো কৰোঁতে মই সেইফালে চব কেমেৰাত ওলাই আছে বুলি ভাবিছিলোঁ, কিন্তু নোলালে মানে। তাৰপিছত মই এখন চুৰিৰে এনেকৈ সমান সমানকৈ ৰোলটোত কাটিব লাগিব, যিমানটো ডাঙৰ মোৰ বা সৰু কৰিব বিচাৰে এইটো আপোনালোকৰ নিজৰ জোখমতে ল'ব। মই কিন্তু বেছি ডাঙৰো দিয়া নাই, বেছি সৰুও দিয়া নাই, কাৰণ বেছি ডাঙৰকৈ দি দিলেও আমি যেতিয়া বস্তুটো তেলত দিম তেতিয়া ইয়াতকৈ এটা ডাবল চাইজ হৈ যাব। আৰু এনেকৈ চাওক, মই কেইটা হ'ল, মোৰ 8টা হৈছিলে। এয়া এতিয়া আমি খাজাখিনি তেলত দিছোঁ, আৰু মন কৰিব তেলটো আমি একদম মানে কম গৰম হ'ব দিব লাগিব। এয়া চাওক, মানে আঙুলিটো জুবুৱাব পৰাকৈ গৰমটো থাকিব লাগিব মানে তেলটো। আৰু এতিয়া এইফালে কম জুইত মই ভাজি আছোঁ, একদম কম মানে চিমত ৰাখিব আৰু গেছটো নবহাবই, একদম কম জুইত ভাজি থাকিব লাগিব। যদি আমি বেছিকৈ জুইটো দি দিওঁ, তেতিয়া খাজাকেইটা বাহিৰৰ পৰা ৰঙা হৈ আহিব আৰু ভিতৰত ভালকৈ নিসিজিব। আৰু যেতিয়া আমি কমটি জুইত বনাম, তেতিয়া ধুনীয়াকৈ বাহিৰৰ পৰাও সিজিব, ভিতৰৰ পৰাও ধুনীয়াকৈ সিজিব। এতিয়া চাওক, আমাৰ খাজাকেইটা চাইজটো অকণমান ডাঙৰ হৈছে।
এতিয়া মোৰ খাজাকেইটা হ'লেই আৰু মই লাহেকৈ এতিয়া কেৰাহীৰ পৰা নমাই দিম এইকেইটা। আপোনালোকে যদি বিচাৰে আৰু ৰঙা কৰিব পাৰে। আৰু মই এতিয়া আগতে যিখিনি চেনি পানী বনাই ৰাখিছিলোঁ সেইখিনিত গৰমে গৰমে খাজাকেইটা দি দিম। গৰমে গৰমে দিব লাগিব। এয়া ধুনীয়াকৈ দি দিম। 1 মিনিটমানৰ কাৰণে ইলুটি কৰিব লাগিব। তাৰপিছত আমি মানে নমাই থৈ দিব লাগিব। আমি চেনি পানীতে ডুবাই যদি ৰাখি থৈ দিওঁ কোমল হৈ যাব আৰু পিছত খাবলৈ মচমচীয়া নহ'ব। তাৰপিছত 1 মিনিটৰ কাৰণে এনেকৈ ইলুটি কৰি দিব। আৰু এইফালে আমাৰ খাজা ৰেডি হৈ গ'ল। ঘৰতে বনোৱা নে দোকানতে বনোৱা আপোনালোকে ধৰিবই নোৱাৰিব। আৰু ঘৰত বনোৱাটোতো এনেও খাবলৈ ভাল হয়। তেতিয়াহ'লে ট্ৰাই কৰি চাব সকলোৱে।